এনবি নিউজ বুলি এখন সংবাদ মাধ্যমত আমাৰ তামোলপুৰ অন্তৰ্গত 5টা পৌৰসদীয় সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ যি তালিকা তেখেতসকলে সাৰ্ভে কৰি পেলাই প্ৰস্তুত কৰি ওলাইছে আৰু সেই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ তালিকা তেখেতসকলে যোৱাকালি আবেলিত প্ৰকাশ কৰিছে তেখেতসকলৰ সংবাদ মাধ্যমত আৰু ইয়াতে মই এটা বস্তু মই দেখিছোঁ যে আমাৰ শুক্লাই চেৰফাং 29 নং শুক্লাই চেৰফাং পৌৰসদীয় সমষ্টিৰ মানে UPPLৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ নাম তালিকাত মই দেখিছোঁ যে ইয়াতে প্ৰদীপ নাৰ্জাৰী লগতে UPPLৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে ইয়াতে বাচিৰাম বসুমতাৰী বুলি ইয়াতে মানে উল্লেখ কৰা হৈছে আৰু ইয়াত মই ভাবিছোঁ যে বাচিৰাম বসুমতাৰী হয়তো কোনোবা থাকিব পাৰে কিন্তু মোৰ নাম বাচিৰাম ৰামচিয়াৰী টাইটেলটো মোৰ ৰামচিয়াৰী হয় আৰু ইয়াত অৱশ্যে কোনোবা বাচিৰাম বসুমতাৰী থাকিব পাৰে তথাপিও মই ইয়াৰ বিষয়ে মই স্পষ্টীকৰণ মই দিব বিচাৰিছোঁ বৰ্তমান সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থা তামোলপুৰ জিলাৰ সভাপতি হিচাপে মই আছোঁ আৰু সেই সময়ত কোনো কাৰণত মই কোনোবা এটা পৌৰসদীয় মানে সমষ্টিৰ প্ৰাৰ্থিত্ব মানে প্ৰত্যাশী মই হ'ব নোৱাৰোঁ কাৰণ নিখিল বড়ো ছাত্ৰ সন্থা হৈছে এটা নিকা এটা ছাত্ৰ সংগঠন আৰু এই সংগঠন এই সময়ত কোনো মানে পলিটিকেল এজেণ্ডা এতিয়া নাই গতিকে এই সময়ত ছাত্ৰ সংগঠনৰ সভাপতি পদত থাকি পেলাই মই কোনো দলৰ মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী মই হ'ব নোৱাৰোঁ আৰু মই স্পষ্ট ভাষাৰে মই ক'ব বিচাৰিছোঁ যদি ৰাইজে যদি মোক বিচাৰে তেতিয়াহ'লে মই মানে লাইফ টাইম মই মানে নিখিল বড়ো ছাত্ৰ সন্থা কৰাৰ কাৰণে মই প্ৰস্তুত আছোঁ গতিকে এনবি নিউজ তেখেতসকলে হয়তো তেখেতসকলে সাৰ্ভে কৰাত কোনোবা হয়তো মোক ভাল পোৱা ব্যক্তিসকলৰ ওচৰত যাই পেলাই সুধিলে আৰু এই খুদাত হয়তো তেখেতসকলে মোৰ নাম ল'ব পাৰে এইটো ডাঙৰ কথা নহয় আৰু ইয়াৰ কাৰণ এইটো নহয় যে মই মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ মানে যে সভাপতি পদ এইটো এৰি পেলাই মই ৰাজনীতিত যাম আৰু মানে UPPLৰ মই মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী মই হ'ম এইটো মই কোনো কাৰণত মই ভাবা নাই আৰু এইটো কোনো কাৰণত এইটো হ'ব নোৱাৰে গতিকে তেখেতসকলক মই মানে অনুৰোধ জনাব বিচাৰিছোঁ যে এনেকুৱা মানে কোনো মানে সোধা পোছা নকৰাকৈ মোক নজনাকৈ মানে ভৱিষ্যতে যেন মোৰ নামটো ৰাজনীতিত মানে সাঙুৰি কৰি পেলাই মোক যেন ভৱিষ্যতে এনেকুৱা কাম মানে কোনেও যেন নকৰে এইটো মই সকলোকে মই অনুৰোধ জনাইছোঁ